11টাই বাজিবৰ হ'ল হে দেউতা সি উঠিল নে নাই বাৰু উঠিলে কৰবালৈ যাবলৈহে ওলাই আছে কি সেই ৰাতি 11টা বজাত আহিছে এতিয়া 11টা বাজি এই সময়খিনিৰ ভিতৰত সি মোৰ লগত বহি কথা দুটামান পাতিবলৈও তাৰ সময় নহয় হে জানো কৰবালৈ যায় নেকি ওলাই আছে এতিয়া ক'ৰবালৈ যোৱাৰ আগতে অলপমান সময় মোৰ লগত বহি কথা দুটামান পাতিব নোৱাৰে কি হে ইমান দিনৰ মূৰত ঘৰলৈ আহিছে যাব লাগিব বাৰু যাব লাগিব ওলাই কৰি যাব লাগিব গাঁৱৰ মানুহবিলাকক সুধি কৰি থাকে নহয় মোক সেইটো হয় বাৰু মাছ মাত মাছ তাক মাৰ আৰু টেমাটো নানিলি মাত দেউতা পিতাই ৰাতুলহঁতৰ ঘৰৰ পৰা আহোঁগৈ ৰাতি 11টা বজাত আহিলি হে বোলো অকণমান সোনকালে উঠো দেউতাৰ লগতো বহি অলপ কথা পাতো সেইখিনি জ্ঞান নাই তোৰ হ'ব দিয়া এসপ্তাহ থাকিম কেতিয়া উঠিবি ৰাতিপুৱাৰ পৰা বহিয়ে আছো এসপ্তাহৰ ছুটীত আহিছোঁ কিমান কথা পাতিবা কথা পাতি পাতি তোমাৰ আমনি লাগি যাবগৈ ৰাতুলহঁতৰ ঘৰৰ পৰা আহোঁ যাবি শুন বৰ চিন্তা লাগি থাকে মোৰ তাত ভালকৈ থাকিবি চিন্তাই কৰিব নালাগে ফেক্টৰীত থকা মেলা সুবিধা চব আছেই তুমি সেইবোৰ জানাই দেখোন ফোনত মই কৈয়ে থাকোঁ তাত একোৱেই চিন্তা নাই মানুহবিলাকে ভাল পাইছে কৈয়ে থাকে মোক বুজিছনে কৈয়ে থাকে মোক এই বগাই বৰ্তাক লগ পালেই মোক সোধে ল'ৰাটোৰ খবৰ কি ভালে আছেনে সি সুধিয়ে থাকে মোৰ নাই ভাল ভাল চবেই ভাল পাইছে কোম্পানীত চাকৰি হৈছে তোৰ চবেই ভাল পাইছে বাৰু যিয়েই নহওক এতিয়া তই এপাক সেই খুৰীহঁতৰ ঘৰলৈকে যাবি যাম বুজিছ আহি পেলাই আবেলি ভণ্টিক লৈ পেলাই গোটেই ঘৰতে এপাক ফুৰি আহিমগৈ আকৌ সেই নিতুমণি যাম নিতুমণিহঁতৰ ঘৰলৈকো সোমাবি বুজিছনে সোমাবি তাৰপিছত আকৌ তোৰ সেই ননী খুৰীহঁতৰ ঘৰত সোমাবি হ'ব সোমাবি এফালৰ পৰা সোমাই আহিবি চবৰে ঘৰতে সোমাই আহিম আৰু মাজনী এই চাহপাত দিলি চবকে দিবি অলপ দিবি চাহপাত কিমান হ'ব আছে 10 কেজিমান আছে 10 কেজিমান আছে চবলৈকে দিবি দেই এই বৰ্তাহঁতৰ ঘৰলৈ এই যে আনিছোঁ গ্ৰীণ টি পেকেটটো যে তাৰ এটা বৰ্তাহঁতৰ ঘৰত দিবি বাকীকেইটা চবৰে ঘৰতে দিব নালাগে দেউতাক লাগিব নহয় খালি এটা বৰ্তাক দিবি হা বৰমাক আকৌ তই বুজাই কৈ থৈ আহিবি গ্ৰীণ টিটো কেনেকৈ খাব লাগে নাজানে নহয় আগে পিছেতো বৰমাহঁতে খাই পোৱা নাই নহয় তই ধুনীয়াকৈ বুজাই থৈ আহিবি হ'ব দে মই বুজাই কম দে মই কাপোৰ অলপ ভিজাই থৈছিলোঁ যে তোৰ মই সেইখিনিকে ধুই লওঁগৈ দেউতা তোমাৰ কিবা ধুবলগীয়া আছে নেকি নালাগে মা মোৰ একো ধুবলগীয়া নাই ধুবলগীয়া হ'লে মই পিছত কম বাৰু যা আৰু আজিয়ে গোটেই সোপা কাপোৰ ধুব নালাগে মই এসপ্তাহ থাকিম লাহে ধুই থাকিলেও হ'ব এইজনী আজিয়ে গোটেই সোপা তিয়াই লৈ কি দৰকাৰ আছে বাৰু লাহে ধুই থাকিলেও কাম নাথাকিলেও কাম উলিয়াই থাকে তাত মই দেৰি নকৰোঁ দাদা যা ৰাতুলৰ ঘৰৰ পৰা এপাক মাৰি আহোঁ চবৰে ঘৰত এপাক সোমাই চবৰে ঘৰত নহয় মই এতিয়া ৰাতুলৰ লগত এটা জেগালৈ যোৱা প্লেন এটা আছে পতককৈ সেইটো কাম কৰি আবেলি ভণ্টিক লৈ পেলাই আমাৰ চুবুৰী ফুৰিমগৈ দিয়া দেৰি নকৰিবি দুপৰীয়া ভাত একেলগে খাম দুপৰীয়া ভাত মানে মই ফোন কৰিম বাৰু ভণ্টিক ফোন কৰি দিম সেইটো নকৰিবি যা মই বহিয়ে থাকিম হ'ব দিয়া মই আহিছোঁ ভাত কিন্তু তই আহিলেহে খাম যা আৰে মই ভণ্টিক ফোন কৰি দিম যদি দেৰি হয় তুমি মোৰ কাৰণে ৰৈ থাকিব নালাগে তুমি আৰু ভণ্টিয়ে খাই দিবা দেই ইমান দিনৰ মূৰত ঘৰলৈ আহি এসপ্তাহ থাকিম বাকী কেইদিন মই একেলগে খাম নহয় আজি ৰাতুলৰ লগত কিবা এটা ইম্পৰ্টেণ্ট কামৰ কাৰণে যাবলৈ ওলাইছোঁ কিবা কাৰণত যদি ভাত খোৱাটো দেৰি হয় তুমি ৰৈ থাকিব নালাগে তুমি খাই দিবা দেই বৰ ধুনীয়া লাগিছে পিতাইটো ঐ ভণ্টি ঐ মই আহোঁ দে তুমি বহা দেউতা প্ৰভু মোৰ ল'ৰাটোক তুমি ভালে কুশলে ৰাখিবা খুৰী মই যাওঁগৈ তেনেহ'লে যাবি বচোন ঘৰত গৈনো কি কৰিমগে খুৰায়ো এফালে ঘৰত নাই ওলাই গৈছে
হেৰি নহয় বিহুটো পালেহিয়ে ভালে হে তই এটা কাম কৰিবি কি কৰিবি খুৰাই দৈ আনিলে একেবাৰে ভাল নালাগে দৈকণ তই আনি দিবি দৈ টেকেলি আন নে চুঙা আন কি আন তই আনিবি মই আনি দিব লাগিব ঠিক আছে এইবাৰ ব্ৰহ্মপুৰৰ পৰা আনি দিম ধুনীয়া দৈ ওলাই তাত তই আনিবি আৰু এটা কাম কৰিবি এই চিৰাকেইটা কিন্তু তই বনাই আনিবগৈ লাগিব হ'ব মই আনি দিম বাৰু আৰু দীপালীয়ে ফোন কৰিছিলে কালি কৈছিল নেকি বিহু বুলি আকৌ যাবও লাগিব নহয় এপাক মোকে মাতিছিলে মই যোৱা নহবই চাগে তই গৈ খবৰ এটা কৰি আহিবিগে মোৰতো ল'ৰা বুলিবলৈ নায়েই ছোৱালী এজনীহে তাইকতো বিয়াই দিলো তোকে মোৰ নিজৰ ল'ৰা নিচিনাকে ভাবো তই গৈ আহিবিগে তাইৰ ওচৰৰ পৰা এই চিৰা তিৰা কেইটামান পিঠা পনা কেইটামানো বনাই কৰি বান্ধি দিম দি থৈ আহিবিগে ভাল পাব অন্তত ঘৰৰ পৰা কিবা এটা দিছে বুলি আশা কৰি থাকে নহয় বিহু বুলি তাইও তই কিন্তু নাযাওঁ বুলি নকবি আকৌ মই বান্ধি কৰি থ'ম তই আহি লৈ যাবি চাওক খুৰী মোৰতো নিজৰ বুলিবলৈ কোনোৱে নাই খুৰাক মই নিজৰ দেউতা বুলি ভাবোঁ আপোনাকতো নিজৰ খুৰী বুলিয়ে ভাবোঁ জানে নিজৰ ঘৰৰ নিচিনা অহা যোৱা কৰোঁ সেইটো কাৰণেতো তোক মই ভাল পাওঁ ও বাহি নিলে ও হে যদুরাই তোমার বাহিরা ধাইলে খুৰা ক'ৰ পৰা আহিলেগে যাওঁ আপুনি আকৌ তাক সেইটো মোচন কিয় দিলে কিয় দিলে মানে ব কি হ'ল একেবাৰে মুখখন দেখোন একেবাৰে এই পাচিমান হৈ আহিছে কি এই পাচিমান হৈ আহিছে কিয় লাজ পাইছ লাজ পাম কিয় মই কিন্তু এই ৰেহ ৰূপবোৰ ভাল দেখা নাই কিন্তু কি ৰূপৰ কথা কৈছে কি কলি মই এইবিলাক চাইহে আছো বুজিছানে নাই চাই আছো মই কিয় ইমান সঘনাই আহিব লাগে সি সঘনাই অহালৈ আপোনাৰ এবাৰ আকৌ লাগিল কিয় নালাগিল সেই ঘৰৰ ল'ৰাটো ঘৰলৈ নাহি আকৌ কলে আহিব হে সি আমাক নিজৰ বুলি ভাবে কাৰণেহে আহে নিজৰ বুলি ভাবে কাৰণে ন সেই নিজৰ বুলি ভবাবোৰেতো কাল হয়গে বুজিছানে নাই নিজৰ বুলি ভবাবোৰে হ'ল পিছত গৈ কাল হয়গে কথা ক'বলৈ আহিছ মোক বুজাবলৈ আহিছ তহঁতক বুজি নাপাওঁ মই জানো পাই কি বলকি আছে আপুনিহে জানিব তোৰ লাজ চৰম নাই হে লাজ চৰম নাই সেই পুতেকৰ বয়সৰ ল'ৰাটোৰ লগত এইবোৰ কাণ্ড হে কথা ক'বলৈ আহিছ তোৰ এইবোৰ কাণ্ড এই মানুহটোৰ এইবিলাক কি বলকি আছে বাৰু কি কাণ্ড দেখিলে বলকি আছো ন হে বলকি আছো মানে সেই চকু মুদা কুলিৰ দৰে হৈ থাকিব লাগে ন তোৰ মতে বাৰু আপোনাৰ ব্ৰেইনটো বেয়া হৈছে যেন পাইছো বৰ্মা বৰ্মা বচোন মই ৰাতিপুৱা এবাৰ আহিছিলো ঘৰত কোনোৱে নাই তই আহিছিলি নেকি অ মই আকৌ হাঁহ এটা বিচাৰি গলো উৰুকা পালেহিয়ে নহয় বৰ্তাই আকৌ এই খেতিডৰা হাল মাৰিব হ'ল নহয় তাকে ট্ৰেক্টৰ বিচাৰি গ'ল এই বৰ্তাই হাঁহৰ মাংস খাই বৰ ভাল পায় সেইকাৰণে ভাবিছো এইবাৰ উৰুকা দিনা হাঁহৰ মাংস দিয়ে খাম আগতে কৈ নথলে আকৌ হাঁহ নেপাওঁ নহয় পিছত পোৱা নাযায় আকৌ এনেও উৰুকা দিনাখন চব মানুহে হাঁহৰ মাংস খায় সেইকাৰণে আগতেই কৈ থৈ আহিলোগে তই আকৌ এইবোৰ কি আনিলি বৰ্মা দাদা কালি ঘৰলৈ আহিছে হয় নেকি এই চাহপাত অলপ লৈ আহিছিলে তাকে দিবলৈ আহিছো দে ভালেই কৰিলি এইটো আকৌ কেলে আনিলি ন আছিলে বিস্কুট বৰ্মা এইটো বিস্কুট নহয় কিনো এইটো গ্ৰীণ টি চাওঁ এইটো আকৌ আমি খায়ে পোৱা নাই ৰাতিপুৱা গৰম পানী ইয়াৰ ভিতৰত এটা টোপোলা আছে গৰম পানী তেনেকে ডুবুৱাই দিলেই হ'ল হয় নেকি বৰ্তাক দিব আপুনিও খাব ঠিকে আছে দে খায়ে পোৱা নাই এইবাৰহে খাই পাম আৰু খাব ঠিক আছে হেৰি কৰিবিচোন দাদাৰক পঠিয়াই দিবিচোন দাদা আহিব সন্ধিয়া ঠিক আছে কবি বৰমায়ে ভাত খোৱাকে মাতিছে বোলে কম বাৰু দেই ইমান দিনৰ মূৰত আহিছো তাক দেখাই নাই নহয় কেনেকুৱানো হ'ল মই যাওঁ দিয়ক যা মই আকৌ এইকণ শাৰী লওঁ গোটেই ধূলি হ'ল
তই যা দেই ঐ চাহ হ'লনে নাই সেইটো আহিলে দেখোন একেবাৰে আহি বহিবলৈকে নাপায় চাহ একাপ মুখৰ ওচৰ পায়হি ইমান সময় লাগে চাহ একাপ বনাওঁতে কি কৰি থাকে ভিতৰত জানো এই আলক লগ চাহ কি হ'ল একেবাৰে দেখোন মুদত আহি দিছহি লগ বুলি কৈছো নহয় লগ লাজ পাইছ ক'লে লাজ পাওঁ ক'লে লাজ পাওঁ কিহৰ লাজ আকৌ বোলে আহিছ আপোনাৰ যিমানে বয়স হৈ আহিছে সিমানে আপোনাৰ একেবাৰে চি 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 হা এই সৰু নিজৰ পিতেকৰ বয়সৰ ল'ৰাটোৰ লগত আপুনি সন্দেহ কৰিবলৈ লাজ নাপায় হা লাজ নাপায় এই ধৰক বুলি কৈছো নহয় কোনে শিকাইছে কোনে শিকাইছে তইতো শিকাইছ এইবোৰ মই শিকাইছো কথা ক'বলৈ আহিছ মই শিকাইছো হা লাজ নাপায় আপুনি সেই পিতেকৰ বয়সৰ ল'ৰাটোৰ লগত মোক সন্দেহ কৰে এই এফালে তই ইমানলৈকে পালিগে হে মোৰ যিটো সন্দেহ হৈ আছিলে সেইটো কেতিয়াও মিছা হ'ব নোৱাৰে এই এফালে আহ বুলি কৈছো নহয় এফালে আহ এফালে আহ ঐ ওলাই আহ বুলি কৈছো নহয় কি হ'ল হা কি হ'ল ক'বলৈ আহিছ কি হ'ল ক'বলৈ আহিছ ঐ এই মানুহটো কি হৈছে কি হ'ল ক'বলৈ আহিছ একো নাজানো এতিয়া তই একো নাজানো আমি একো নাজানো কিবাই এৰিম বুলি ভাবিছ তই মাৰি পেলাম তই মুঠতে তই নিজৰ গত নিজে ল মই ক'লো নহয় আজি তই ভাবিছ কালি যাব পাৰিবি বুলি নহয় আজি কোনে বচাম তই মোক এৰি দে বুলি কৈছো নহয় গলিয়া শুন মই বহিবলৈ অহা নাই বুজিছ নে নাই নাই মই বহিব নাই নাই হাৰিহে শান্তি পাম ওলাই আহ বুলি কৈছো নহয় ওলাই আহ নবহো নবহো বুলি কৈছো নহয় নবহো বহকচোন আপুনি বহকচোন ককাইদেউ পিতাই ককাইদেউ আপুনি বহকচোন দিয়কচোন এডাল দিয়কচোন কি বুলি ভাবিছ নহয় নহয় মই এই কৈছো নহয় মাৰিলেহে শান্তি পাম মই ক'লো নহয় আজি তাইক মই মাৰিমেই কি হৈছে কি হৈছে কি হৈছে উলিয়াই কি হ'ল কি হ'ল নালাগে শুনিব বুঢ়া বয়সত মানুহে হাঁহিব এনেকে কাজিয়া কৰিলে বহক শুনিলে তহঁতে মাৰিবি গছকি মাৰিবি মই ক'লো নহয় কি হৈছে বহকচোন একো ধামি জামি অৱস্থা নাই কি হ'ল কি শেষ মোৰ সংসাৰ শেষ বুজিছ মানুহৰ আপোনালোকৰ লাজ নালাগে বুঢ়া বয়সত খেলা খেতি কৰিবলৈ আৰু তেতিয়াৰ পৰা মানে সেই খেলা খেতিটো নগ'লে আৰু ন আৰে লাজ সন্মানৰ কথাই অহা নাই ইয়াত কি শুনিলে তহঁতেও ইয়াতে তাইক শেষ কৰিবি হৈছে কি ককাইদেউ হৈছে কি হৈছে মই আলেখলেখবোৰ দেখি আছো অলপমান দিন কিন্তু একো কোৱা নাই কিন্তু আজি মই হাতে লোটে ধৰা পেলালো তাইক বুজিছ হাতে লোটে ধৰা পেলাইছো তাইক আজি আপুনি ভিতৰত যাওক ভণ্টি তাইক ধৰি আনি দেচোন তাইক ধৰি আনি দেচোন কি বুলি ভাবিছে আপুনি প্ৰেছাৰ থকা মানুহ বিষয়টো কওকচোন হৈছে কি এনে প্ৰেছাৰ থকা মানুহ ইমান হৈছে কি আৰে ময়ো জীয়াই নাথাকো তাইকো জীয়াই থাকিবলৈ নিদিওঁ হৈছে কি আপুনি হৈছে কি মানে শুন কি হৈছে কওকচোন হেৰি এইবিলাক ক'বলৈও লাজ লাগে বুজিছ লেলে চেচে কৰিবি তহঁতেও কি হৈছে কি কথাটো কওকচোন কি হৈছে বুজাম নহ'ব তাই খোদ মাতি আনি তাই খোদ তাই মোক মৰাৰ ব্যৱস্থা কৰিছিল বুজিছ মানুহজনী ও কলিয়া তই মোক বসা মই ভাবিবই পৰা নাছিলো মই একো গম নাপাওঁ একো ধৰিবই নোৱাৰিলো কি হৈছে একো বুজি পোৱা নাই মই কি হৈছে মোক বসা মোক বসা এই একোৱেই ধৰিব নোৱাৰিলো উলিয়াই আজি মোৰ কাষলে তাইক আনছো ৰ'বচোন প্ৰেছাৰ থকা মানুহ আৰে মই মোকতো জীয়াই থাকিবলৈ নিদিয়ে বুজিছ আৰু এটা কথা মনত ৰাখিবি মই কৈ থলো মইতো মৰিমেই এই যে কেৰকন বোলাটো যে বুজিছনে
এই খুৰি লেচ খুৰা চেলাই আহে নহয় এই কেৰকণ বোলাটোকো মই মাৰিহে পৃথিৱীৰ পৰা যাম এইটো কথা মনত ৰাখিবি কলিয়া সমস্যাটো সমাধান উলিয়াব লাগিব কি হৈছে কওকচোন কি হৈছে কি হৈছে মানে এই ইহঁতকেইটাই মিলি বুজিছ মোক সেই শিপুৰিলে যোৱাৰ চিন্তা চলাইছে নহয় অ কলিয়া সেই কেকনটো লগত মোক ইনে সন্দেহ কৰি থাকে জাননে ককাইদেউ এইবোৰ কি শুনিছো নাপায় নহয় এইটো বয়সত সন্দেহ মই শুন এতিয়া মোক মাৰিবৰ কাৰণে বেলেগ তন্ত্ৰ মন্ত্ৰৰ ব্যৱস্থা কৰিছে বুজিছ এই চাহ খুজিলো চাহৰ লগত এই কবচ তাবিজ কবচ দি পেলাই মোক চাহ দিছে মৰক মানুহটো মৰক বুজিছ নে নাই কাম কৰিছে বৰমা এইবিলাক তোমালোকে বুজাই নাই কথাটো কি বুজা নাই আপুনি এটা বেয়া কাম কৰিছে দিছিলা সেইটো এই যে নীলা পেকেটটো বৰ্তাক বিলাই দিবলৈ যে কৈছিলা কথা ক'বলৈ আহিছ তাই মোক এতিয়া ককাইদেউ কি সৰ্বনাশ দেখিলি ককাইদেউ আপুনি ভুল বুজিছে আৰে মই চাই আছো বুজিছ নে নাই মই এটাই ভাবি আছো ধৰা পৰক পৰিলি নহয় আজি ধৰা এনেকুৱা পেকেট এটা নহয় জানো হয়নে নহয় হয়তো এনেকুৱা পেকেট এটাই সেইটোৱে মই পানীত দি দিছিলো এইটো তাবিজ কবচ নহয় মই আপুনি খাবৰ কাৰণে দেউতাৰ কাৰণে আনিছো 10 পেকেট মান লৈ আহিছো দেখোন খালো মই তাৰে এপেকেট আপোনালৈ ভণ্টি হাতত দি পঠিয়াইছো ৰাতিপুৱাৰ পৰা দুবাৰ খালো মই এইটো আপোনাৰ যে চুগাৰ প্ৰেছাৰ চব আছে সেইটো কাৰণে মই ভণ্টি শিকাই পঠিয়াইছো যে গৰম পানীত বৰমাক কৈ থৈ আহিবি এইটো বৰদেউতাক ৰাতিপুৱা একাপ দিবৰ কাৰণে মই দি থৈ আহিছিলো মই নাজানো নহয় আৰু মোক কাপটোত এইটো এইডাল ভৰাই দি পেলাই দিছে নহয় মই কাপটো দেখিতো আচৰিত হৈ গলো মই চাইছো চাই আৰু হ'ব নহয় মইতো কেনেকে জানিম কচোন বাৰু মোক সোধাও নাই নহয় সুধিব লাগিছিলে এবাৰ খালি আৰু লাখুটিডাল লৈছে আৰু দৌৰাই ফুৰাইছে ককাইদেউ নেপায় নহয় নেপায় আৰু আপুনি কি সেইবোৰ কেকনৰ লগত সেইবোৰ আজি অলপ সন্দেহ কৰি থাকে সেই কেকটোৰ লগত এই বুঢ়া বয়সত কি দেখোন মোৰ ঘৰলৈকে তেনেকে মোৰ ছোৱালীৰ লগত দিনটো বহি আড্ডা মাৰি থাকে সেইটো লগতো সন্দেহ কৰিব লাগেনে বাৰু তাৰনো আছে কোন আমি কেতিয়া বাহিৰে কেকনৰ কোন আছে কওকচোন নাই মাক আছে নাই বাপেক আছে নাই ককায়েক ভায়েক আছে নাই কোনো বায়েক ভনীয়েক আছে নহয় জানো এই আমাৰ পিতাই চাকৰিলৈ যোৱাৰ আগত দেখোন দিনটো সেই পিতাইৰ লগতে থাকে কেকন নাপায় এনে কিয় সন্দেহ কৰিছে এই অন্ধবিশ্বাসডালে মোক বুজিছনে মাৰি নিলেহেঁতেন আজি যদি এনেকে ভুলটো নাভাগিলহেঁতেন সঁচাকৈ কৈছো কোন মৰিলহেঁতেন কোন থাকিলহেঁতেন তাৰ ঠিক নাছিলে বুজিছনে একেবাৰে মই আহি গোটেইখন দৌৰি ফুৰিছো মাজনী হ'ব দে বেয়া এতিয়া তই এটা কাম কৰ বৰদেউতালৈ চাহ বৰদেউতাক মই গ্ৰীণটিকে বনাই খোৱা বলক আমাৰ ঘৰতো খাব বলক কব চব আমি সেই কাপটো নাখালে চাগে ভয়তে মই ভুল বুজি আছিলো যাওক ককাইদেউ যাওক এইবোৰ কি বস্তু আনিলেও পিতাই বুঢ়া বয়সতো ইমান সন্দেহ পৰব দেউতা দেখিছনে